মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ মোৰ ৱাইফৰ দুডুকিটা বহুত লুজ হৈ পৰিছে, দুডুকিটা কেনেকৈ টাইট কৰিব পাৰি? অৰ্থাৎ যদি দুডুকিটা লুজ হৈ যায় বা যিকোনো মহিলাই যদি নিজে নিজৰ দুডু টাইট কৰিব বিচাৰে তেনেহ'লে কেনেকৈনো কৰিব? কাৰণ দুডু টাইট হ'লে দেখিবলৈ অকণমান কনফিডেণ্ট লাগে বা স্তন টাইট হ'লে দেখিবলৈ অকণমান কনফিডেণ্ট লাগে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলি পাতিব বিচাৰে বা যিকোনো সমস্যাৰ সমাধান পাব বিচাৰে, ট্ৰিটমেণ্ট পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মূল আলোচনিক বিষয়টো হ'ল যদি কিছুমান মহিলাৰ স্তন ঢিলা হৈ পৰে, সেই স্তন টাইট কৰিবৰ কাৰণে, কনফিডেণ্ট হ'বৰ কাৰণে কি কৰিব পাৰে? এইটো এটা সমস্যা যিটোত স্তন টাইট হয়। কি হয়, বেছি পৰিমাণে যদি কোনোবাই যৌন মিলন কৰে আৰু যৌন মিলন কৰোঁতে বেছি পৰিমাণে স্তন টিপা হয়, তেনেহ'লে তাৰ যিবোৰ মাছলছ আছে সেই মাছলছবোৰ লুজ হৈ পৰে আৰু সেই মাছলছবোৰ লুজ হোৱাৰ ফলত তেনেকুৱা এটা সমস্যাই দেখা দিয়ে, মাছলছ তলপিনে ওলমি যায়। 2 নম্বৰ কথাটো হ'ল, যিসকল মহিলা বেবী হৈছে বা বাচ্চা হৈছে আৰু বাচ্চা হোৱাৰ পিছত যেতিয়া তেখেতসকলৰ গাখীৰ বনে, সেই গাখীৰ বনাৰ লগে লগে এটা প্ৰেছাৰ ক্ৰিয়েট হয় আৰু সেই প্ৰেছাৰৰ ফলত স্তন বা দুডু তলপিনে ওলমি যায়। এইটো এটা 2 নম্বৰ সমস্যা। এই দুটা সমস্যাই বেছিকেলি স্তন বা দুডু ঢিলা হৈ পৰে আৰু তেনেকুৱা হ'লে অকণমান বেয়া দেখা যায়। সেইকাৰণে এইটো যদি টাইট কৰিব বিচাৰে বা আপুনি এইটোত কনফিডেণ্ট হ'ব বিচাৰে, তেনেহ'লে কি কৰিব? বন্ধুসকল, ইয়াৰ কাৰণে আপুনি এটা ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ আমি, যিটো এল'পেথিত কোনো ট্ৰিটমেণ্ট নাই ইয়াৰ। আমি এটা ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ, যিটো ট্ৰিটমেণ্ট আপুনি ল'ব পাৰিব আৰু সেই ট্ৰিটমেণ্ট মতে যদি আপুনি কাম কৰে, তেনেহ'লে নিশ্চয় আপোনাৰ এই প্ৰব্লেমটো ছল্ভ হ'ব আৰু আপোনাৰ স্তন টাইট হৈ পৰিব, আপুনি দেখাত ভাল লাগিব, আপুনি দেখাত কনফিডেণ্ট হৈ পৰিব, আপোনাৰ চব ঠিক হৈ যাব আৰু তেতিয়া আপোনাৰ পাৰ্টনাৰ আপোনাৰ প্ৰতি এট্ৰেক্টিভ হ'ব বা আপোনাৰ এট্ৰেকশ্যন বাঢ়িব আৰু তেনে পৰ্যায়ত আপোনাৰ যিটো যৌন সম্ভোগ সেইটো ভাল হ'ব, আগতকৈ সেইটো ইমপ্ৰেছিং হ'ব আৰু লগতে আটাইখিনি আপোনালোকে ভালকৈ কৰিব পাৰিব। তেনেকুৱা যদি সমস্যাৰ চলিউশ্যন পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। তাৰ মাধ্যমত আপুনি আমাৰ পৰা সেই সমস্যাটোৰ সমাধান ল'ব পাৰে আৰু আপুনি এই প্ৰব্লেমটোৰ পৰা নিজকে ওলাব পাৰে। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো অলত ছেট কৰি দিয়ক। যদি ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক।